নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই পৱনৰ পাৱাৰ ষ্টৰী ইউটিউব চেনেললৈ তোমালোকক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2022 GATE 3 GATE 4 এক্সাম আছাম হিষ্ট্ৰীৰ পৰা কেইটামান মোষ্ট MCQs। বন্ধুসকল, এইটো ভিডিঅ' পাৰ্ট 2 হয়। তোমালোকে যদি পাৰ্ট 1 ভিডিঅ' চোৱা নাই তেওঁলোকে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, যাই চাই ল'বা। বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাবা। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কুৱেশ্যন নম্বৰ 1, স্বৰ্গৰাজ যুদ্ধ অসমীয়া চেনাপতি কোন আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ গদাপাণি, অপশ্যন বি লাচিত বৰফুকন, অপশ্যন চি বাঘ হাজৰিকা, অপশ্যন ডি এটা নহয়। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি লাচিত বৰফুকন। লাচিত বৰফুকন আছিল স্বৰ্গৰাজ যুদ্ধ অসমীয়া সেনাপতি। বন্ধুসকল, কুৱেশ্যন 2, কেতিয়া স্বৰ্গৰাজ যুদ্ধ হৈছিল? বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন এ 1671 চনত। বন্ধুসকল, মনত ৰাখিবা 1671 চনত স্বৰ্গৰাজ যুদ্ধ হৈছিল। বন্ধুসকল, কুৱেশ্যন 3, জয়দৌল জয়সাগৰ কোন নিৰ্মাণ কৰিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ জয়দৌল জয়সাগৰ নিৰ্মাণ কৰিছিল। বন্ধুসকল, কুৱেশ্যন 4, আহোম প্ৰথম ৰাজধানী ক'ত আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ৰংপুৰ, অপশ্যন বি কামৰূপ, অপশ্যন চি চৰাইদেউ, অপশ্যন ডি কমতাপুৰ। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি চৰাইদেউ। চৰাইদেউ আহোম প্ৰথম ৰাজধানী আছিল। কুৱেশ্যন 5, পোৱামক্কা ক'ত অৱস্থিত? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ নলবাৰী, অপশ্যন বি তেজপুৰ, অপশ্যন চি হাজো, অপশ্যন ডি গুৱাহাটী। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি হাজো। পোৱামক্কা হাজোত অৱস্থিত। বন্ধুসকল, কুৱেশ্যন 6, মহিৰাম দেৱানক বন্দী কৰি ক'ত ৰাখিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কলিকতা, অপশ্যন বি আলিপুৰ, অপশ্যন চি কোচবিহাৰ, অপশ্যন ডি তেজপুৰ। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন বি আলিপুৰ। মহিৰাম দেৱানক আলিপুৰ বন্দী কৰি ৰাখিছিল। কুৱেশ্যন 7, মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল? ইয়াৰ সঠিক উত্তৰ হ'ব অপশ্যন এ 1921 চনত আগষ্ট মাহত মহাত্মা গান্ধী অসমলৈ প্ৰথম আহিছিল। বন্ধুসকল, কুৱেশ্যন 8, স্বৰ্গৰাজ যুদ্ধ মোগল সেনাপতি কোন আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰটো হ'ব অপশ্যন এ ৰামসিংহ। ৰামসিংহ আছিল স্বৰ্গৰাজ যুদ্ধ মোগল সেনাপতি। কুৱেশ্যন 9, চুকাফা অসমলৈ কোন চনত আহিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন ডি 1228 চনত। 1228 চনত চুকাফা অসমলৈ আহিছিল। বন্ধুসকল, কুৱেশ্যন 10, আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন বি ইটাখুৰি ৰণ। ইটাখুৰি ৰণ আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণ আছিল। বন্ধুসকল, কুৱেশ্যন 11, অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্ৰৱৰ্তন কৰে? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। অপশ্যন এ চুকাফা, অপশ্যন বি চাগুনাৰায়ণ, অপশ্যন চি গদাধৰ সিংহ, অপশ্যন ডি শিৱসিংহ। বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন চি গদাধৰ সিংহ। অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে প্ৰৱৰ্তন কৰে। কুৱেশ্যন 12, কাৰ ৰাজত্বকালত অসম বুৰঞ্জী সোণালী যুগ বুলি কোৱা হয়? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন চি নৰনাৰায়ণ। নৰনাৰায়ণ ৰাজত্বকালত অসম বুৰঞ্জী সোণালী যুগ বুলি কোৱা হয়। বন্ধুসকল, কুৱেশ্যন 13, কামাখ্যা মন্দিৰ কোনে সাজিছিল? বন্ধুসকল, 4টা অপশ্যন দিয়া আছে। ইয়াৰে সঠিক উত্তৰ হ'ব অপশ্যন বি নৰকাসুৰ। নৰকাসুৰ কামাখ্যা মন্দিৰ সাজিছিল। বন্ধু বান্ধৱীসকল, ভিডিঅ' চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি আছিল আগতীয়াকৈ নতুন ভিডিঅ'লৈ বাই।